সব এৰেষ্ট হ'ব লাগে এইবিলাক, সব এৰেষ্ট হ'ব লাগে এইবিলাক, সব এৰেষ্ট হ'ব লাগে এইবিলাক, ন্যায় পাব লাগে ৰাইজে। এইটো ইয়াতে আমাৰ কোনো গুণ্ডাগিৰিৰ ইয়াতে জাগা নাই। আছিল ইয়াতে উগ্ৰপন্থী আছিল, আৰ্মি আছিল, ঘৰ জ্বলা-জ্বলি আছিল, মানুহ মাৰামাৰি আছিলে, বোমা বাৰুদৰ ৰাজনীতি আছিল ইয়াতে। আমাৰ শান্তিৰ নায়ক প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত 2020 চনত বিটিআৰ চুক্তি হোৱাৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে। দুখ লগা এটা ঘটনা হৈ গ'ল। আমাৰ গৰীব দুখীয়া আমাৰ গোসাইগাঁও টাউনৰ বাসিন্দা ইয়াতে বিজনেছ কৰি দোকান কৰি আদি কৰি জীৱন আৰু জীৱিকা চলাই আছে আৰু বহুত কষ্ট কৰি কাম কৰি খোৱা মানুহ আমাৰ গোসাইগাঁৱৰ মানুহবিলাক আৰু বহুত শান্তিপ্ৰিয় মানুহ। ইয়াৰ ভিতৰতে আমাৰ টাউন কমিটিৰ তৰফৰ পৰা আমাৰ চেয়াৰমেন ভাইচ চেয়াৰমেন কিবা এটা বিবাদত সোমাই পৰি পিছত কিছুমান কি কয় গুণ্ডা বাহিনী মাতি পেলাই আমাৰ ৰাইজৰ ওপৰত যি অত্যাচাৰ চলালে, এইটো মই ইপিপিএল দলৰ তৰফৰ পৰা এইটো মানে গৰিহণা দিছোঁ আৰু বহুত দুখ পাইছোঁ, বেয়া লাগিছে। চব আমাৰে দাদা ভাই হয়, বেলেগ মানুহ নাই। সিহঁতক যে এনেকৈ মাৰিছে আৰু চব গৰীব মানুহ হয়, এইবিলাক মানে চব্জি বিক্ৰী কৰা, ফল মূল বিক্ৰী কৰা, সৰু সৰু দোকান দি খোৱা মানুহ হয়। তো আজি মই আহিলোঁ ইয়াতে ইপিপিএল দলৰ তৰফৰ পৰা আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰে মোক পঠাইছে। ইয়াতে প্ৰমোদ বড়ো ছাৰে পঠাইছে। যেতিয়া আহিলোঁ ব্যৱসায়ী সমিতিৰ লগত কথা পাতিলোঁ। ইয়াৰ টাউনত আমাৰ বহুত মুৰব্বীবিলাক আছিলে, আমি আলোচনা কৰি ৰাইজে এটা ডিমাণ্ড দিছে যে আমাৰ যি গোসাইগাঁও টাউন কমিটি আছে এইটো ভংগ কৰি দিব লাগে আৰু নতুন কমিটি গঠন কৰি দিব লাগে। তাত ডিমাণ্ড হয় এইটো। এই ডিমাণ্ডটো মই লিখিতভাৱে দিব দিছোঁ। ব্যৱসায়ী সমিতি এইটো লিখি আছে, মই এইটো লৈ যাম, লৈ যাই পেলাই এইটো আজিৰ ভিতৰতে এইটো একশ্যনটো হ'ব। নামটো নকওঁ, ইয়াতে পাব্লিকলি নকওঁ। 2জনমান ষ্টাফ আছে, ৰাইজৰ লগত ভাল ব্যৱহাৰ নকৰে। টাউন কমিটিৰ দোকান পাহাৰ এলোকেশ্যন দিয়াত তেখেতসকলে বহুত দুৰ্নীতিত লিপ্ত হৈছে, বহুত মানে অনিয়মত লিপ্ত হৈছে। এই অনিয়মবিলাক আমি ৰাইজৰ লগত বহি ৰাইজৰ লগত আলোচনা কৰি চব আমি দূৰ কৰিম, সমাধান কৰিম। আল্টিমেটলি মানে টাউন কমিটিটো ৰাইজৰ কাৰণে হয়, মানে ৰাইজৰ সহায় কৰিব নোৱাৰিলে এইটো টাউন কমিটিৰ কোনো লাভ নাই। গতিকে টাউন কমিটিটো আমাক ৰাইজক সহায় কৰাৰ কাৰণে, টাউনটো চাফ চিকুণ ৰখাৰ কাৰণে, টাউনটো যাতে শান্তিভাৱে সকলোৱে বিজনেছ কৰি কাম কৰি খাব পাৰে, এইটোৰ কাৰণে টাউন কমিটি। যদি ৰাইজে এইটো টাউন কমিটি নিবিচাৰে, টাউন কমিটি ৰাখি পেলাই কি লাভ আছে? গতিকে মই লিখিতভাৱে আজি লৈ যাম আৰু আজি মই ছেক্ৰেটাৰিয়েটত লৈ যাই চিফ ছাৰক দিম। এইটো আজি আবেলি নহ'লে কালিৰ ভিতৰতে আপোনালোকে ৰিজাল্টটো পাই যাব। সব এৰেষ্ট হ'ব লাগে এইবিলাক, ন্যায় পাব লাগে ৰাইজে। এইটো ইয়াতে আমাৰ কোনো গুণ্ডাগিৰিৰ ইয়াতে জাগা নাই, স্থান নাই, মাৰামাৰীৰ কোনো স্থান নাই। আমি ইপিপিএলে বদলেৰ অঞ্চলত শান্তি আনিছোঁ। 40-50 বছৰ শান্তি আছিল ইয়াতে। উগ্ৰপন্থী আছিল, আৰ্মি আছিল, ঘৰ জ্বলা-জ্বলি আছিল, মানুহ মাৰামাৰি আছিলে, বোমা বাৰুদৰ ৰাজনীতি আছিল ইয়াতে। আমাৰ শান্তিৰ নায়ক প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত 2020 চনত বিটিআৰ চুক্তি হোৱাৰ পিছত আমাৰ অঞ্চলত শান্তি আহিছে। আমি সকলোৱে শান্তিত বসবাস কৰি আছোঁ। ইয়াত কোনো আৰ্মি কেম্প নাই, এতিয়া কোনো NDFB নাই, BLT নাই,